নয়ন নয়ন তোৰ উঠিব হোৱাই নাই নে বেলি আহি মূৰৰ ওপৰ পালেহি তোৰ লগৰবোৰে চাগে এতিয়া গৈ কামে কাজে কাম কৰি আছে আৰু তই জহনি যোৱা তোৰ উঠিব হোৱাই নাই নয়ন নয়ন বৰমা চোতাল খাইছে নয়ন আছে নে ঘৰত আছে আছে নাথাকি কলৈ যাব শুই আছে ৰ'বক মই উঠাই দিওঁ তাক নয়ন তাত টোপনিছা নয়ন 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 উঠ হেই কি হ'ল হেই ৰাতিপুৱাই মানে মাথা খাবলৈ পাই গ'লিহি ন ইমান ধুনীয়া সপোন এটা দেখি আছিলোঁ একদম দিঠক লাগি গৈছিলে নিশ্চয় চাগে সপোনত নয়না আছিলে আইবাদাইনো মোৰ মন মগজুত আছে কোন সপোনত তাইক বেছি ধুনীয়া লাগিছিল দে কচোন ৰাতিপুৱাই কিয় ওলালিহি আজি চহৰৰ পৰা নয়না আহিব নহয় তই জান নেজান কি ক তাই আহিছে আৰু এই নয়নে নাজানে নয়না নয়না উফ ৰাম ইমান অভিমান ছোৱালীজনী আৰে ৰখাচোন ইমান দিনৰ মূৰত আহিছা আহি পেলাই আকৌ এইবোৰহে কৰিছা নকৰিম কিয় ৰাতিপুৱাৰ পৰা কিমান কল কৰিছোঁ কিমান মেছেজ দিছোঁ না তুমি কল ৰিচিভ কৰিছা না মেছেজৰ ৰিপ্লাই দিছা আৰে বেবী মই শুই আছিলোঁ তুমিতো মোক কালিও ক'ব পাৰা ময়ো আজি ৰাতিপুৱাহে গম পাইছোঁ মা বোলে গাটো বেছি বেয়া সেইটো খবৰ শুনি মই তাত কেনেকৈ থাকিম সেইকাৰণে আজিয়ে গুচি আহিলোঁ ভালেই কৰিলা এইটো সময়ত তুমি মাৰ কাষত থকাটো খুবেই প্ৰয়োজন পিছে মা গাটো এতিয়া কেনেকুৱা নাই মা গাটো অলপো ভাল পোৱা নাই মই ভাবিছোঁ মাক গুৱাহাটীত ভাল হস্পিটেল এখনলৈকে লৈ যাওঁ নেকি পিছে কেতিয়া নিম বুলি ভাবিছা অহাকালি মানেহে লৈ যাওঁ নেকি নেকি মানে কাইলৈকে লৈ যোৱা যদি লগত মই যাব লাগে কোৱা নাই নালাগে মোৰ লগত দাদা যাব তেন্তে ঠিকে আছে বাৰু কিন্তু কিবা প্ৰব্লেম হ'লে মোক কল কৰিবা আৰু মাৰ লগতে নিজৰো যতন ল'বা হ'ব দিয়া এতিয়া ৰাস্তাৰ মাজত কথা পাতি থাকিব নালাগে ব'লা যাওঁ বছ এইজনী ছোৱালী ছোৱালী ক'ত ৱাও ঐ আহা বছ মোক নিনিলে ঐ বুঢ়া আহ ঐ ছোৱালী অকলে অকলে ক'লৈ গৈ আছা আহা মাজতে বহিলোঁ আহি লাজ নেপাওঁ অহা তহঁতৰ ঘৰত মা ভণ্টি নাই তহঁতৰ দৰে কিছুমান ল'ৰাৰ বাবে সমাজে সকলো ল'ৰাকে বেয়া বুলি সন্মোচন কৰে আৰু তহঁতৰ দৰে এছাম লম্পদৰ ঐ ছোৱালী তই কাৰ আগত কথা কৈছ বছ উঠাই দিওঁ নেকি চাওঁ এইফালে আহচোন তই কাক উঠাও হা মাইনা যোৱা বছ আগতেতো আপুনি এইটো ৰূপ ধাৰণ কৰা নাছিলে বছ আপুনি এজনী ছোৱালীৰ কাৰণে ভিজা মেকুৰী হৈ গ'ল বুঢ়াও তই এইবিলাক বুজি নাপাবি আহ
ঐ শুনাচোন, এইখন তোমাৰ ৰুমাল নহয় জানো? অঁ হয়তো, ক'ত পালে আপুনি? এই কালি মানে তুমি এই দোকানখনত বস্তু কিনি থাকোঁতে এইখন এৰি থৈ গৈছিলা, এই তাকে পাই পেলাই মই লৈ আহিলোঁ। অ'হ থেংক ইউ। বৰষা। হা? আপুনি মোৰ নামটো কেনেকৈ জানিলে? ইছ ৰাম, বয়সত চাগে তোমাতকৈ সৰু হ'লেও ডাঙৰ নহ'ম। আৰু তুমি মোক আপুনি বুলি ক'ব নালাগে, তুমি বুলি ক'লেই হ'ব। ইফালে কাৰ্ডত যদি নামটো ওলমাই লৈ থাকা, কেনেকৈ নাজানিম বাৰু? আজি বা কি কামত আহিলে আপুনি? অ' চৰি, তুমি? তোমাকে লগ কৰিম বুলি আহিছিলোঁ কলিজা। হা? কিবা কৈছা? নাই নাই, একো নাই দিয়া। পিছে এই চিনাকি হ'লোৱে যেতিয়া নাম্বাৰটো দিবা নেকি? ৱাহ, ল'ৰাই চিধা নাম্বাৰতহে ধৰিছে। লোৱা লোৱা। 6238 জাষ্ট ফ্ৰেণ্ড হিচাপেহে দেই। এই সব মানে ঐ ল'ৰা কি হ'ল ঐ আজিকালিতো বৰ মন মাৰি থকা আছ যে কিবা প্ৰব্লেম হৈছে নেকি প্ৰব্লেম মানে তেনেকুৱা একো নাই দে, এনেই কিবা মনটো ভাল লাগি থকা নাই। মন ভাল লাগি থকা নাই
হেৰো মনটো যে ভাল লাগি থকা নাই তাৰো কিবা কাৰণ আছে বিনা কাৰণত কাৰোৱে মন বেয়া নাথাকে যেনেকৈ মানুহক সুখী হ'বৰ কাৰণে কাৰণ লাগে তেনেকৈ মানুহক দুখী হ'বৰ কাৰণেও কাৰণ লাগে হ'ব দে তেন্তে ক'ব নোৱাৰা যদি নালাগে কিন্তু এনেকৈ মোৰ আগত তই মন মাৰি নাথাকিবি তইতো জানই তোৰ পৰা মই একো কথাই নলুকাওঁ কিন্তু এইটো কথা কেনেকৈ কওঁ একো বুজিয়ে পোৱা নাই মানে মোৰ মন মগজুৱে একো কামেই কৰা নাই তোৰ অৱস্থাটো মই বুজি পাইছোঁ দে তেন্তে কচোন বাৰু তোৰ মনত কি চলি আছে মানে 4-5 দিন মানেই হ'ল নয়নাই না কল কৰিছে না মই কল কৰিলে ৰিচিভ কৰিছে আনকি মেছেজৰো ৰিপ্লাই কৰা নাই মানে হৈছে কি মই একো ধৰিবই পৰা নাই তাই বাৰু কেনেবাকৈ কিবা প্ৰব্লেমত পৰিছে নেকি সেই এইটো নিগেটিভ চিন্তাবোৰ নকৰিবিচোন তাই কিবা বিজিও থাকিব পাৰে মাক যতন ঔষধ পাতি দিয়া তই দুদিনমান ধৈৰ্য ধৰ তাই গাঁৱলৈ আহিলে চব ঠিক হৈ যাব ভৈৰৱী মই কি কৰোঁ একো ভাবিয়েই পোৱা নাই মোৰচোন তাক ক'বলৈও ভয় লাগিছে আৰু যদি তাৰ বেলেগ আছে তেতিয়াতো মই সিহঁতৰ মাজত সোমোৱাহে হ'ব আৰে চা বৰষা ভাল লগা আৰু ভাল পোৱা দুইটাৰ মাজত বহুত পাৰ্থক্য আছে এতিয়া তই তাক ভাল পোৱা মানে যে বিয়া হোৱা সেইটোতো নহয় ভাল পোৱাজনক কেতিয়াবা মনতো ৰাখিব পাৰি আৰু তই যদি ভাবিছ সি তোক ভাল পায় তেন্তে তই তাক কৈ দে ৰচোন আৰু দুদিনমান কথা পাতি চাওঁ কথাৰ চলেৰে বেলেগ কোনোবা আছে নেকি সুধি চাম হ'ব দে এতিয়া বাই তই যি ভাল দেখ তাকে কৰ মাজনী তোৰ চাগে এইকেইদিন বৰ কষ্ট হৈছে ন কতনো কষ্ট হৈছে মা দাদাচোন আছেই আৰু নিজৰ মাজনীৰ কাৰণে এইকণো কষ্ট কৰিব নোৱাৰিমনে মই হ'ব মই দেখিছোঁ নহয় দাদাইতো অফিচৰ কামতেই ঘূৰা পকা কৰি আছে তই সেই উত্তৰত দৌৰি ফুৰিছ উফ ৰাম হ'ব দিয়াচোন মা তুমি এতিয়া অলপ ৰেষ্ট লোৱা আৰে বৰষা তুমি কল কৰিছা যে নে ভুলতে লাগি গ'ল কি যে কোৱা ভুলতেনো কিয় লাগিব তোমালৈকে মাৰিছিলোঁ পিছে কোৱাচোন এতিয়া কিয় মাৰিলা মানে তোমাক কথা এটা ক'ব লগা আছিলে অঁ কোৱা আকৌ এনেকৈ ক'ব নোৱাৰি যদি তুমি কাইলৈ ফ্ৰী আছা তেন্তে তিনিআলিলৈকে আহিবা হ'ব দিয়া মই তেন্তে ইভিনিং ফ্ৰী আছোঁ এনেকুৱা কি কথা আছেনো যিটো তাই ফোনত ক'ব নোৱাৰে এই বাদ দে থ কাইলৈ এনেই গম পাম জীৱনৰ প্ৰতি খোজে খোজে আছুতীয়াকৈ ৰাখিম তোমাকে অ মোৰে সোণ তুমি বুকুৰ আপোন আমি দুয়ো মলিম সপোনৰ ভাজতে লা 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 কোৱা আকৌ কিয় মাতিছিলা মানে কিনো মানে কৈ আছা কথাটো কোৱা মানে চিন্ময় মই তোমাক কথা এটা ক'ম বুলি ভাবিছিলোঁ হয় নেকি কি কথা মানে মই তোমাক ভাল পাওঁ তোমাৰ চাগে মই প্ৰথম ভাল পোৱা নহ'ব পাৰোঁ কিন্তু তুমি মোৰ বাবে মোৰ প্ৰথম আৰু শেষ ভাল পোৱা আচলতে ময়ো তোমাক প্ৰথম দিনা দেখাৰ পৰাই ভাল পাই পেলাইছিলোঁ কেনেকৈ কওঁ আই লাভ ইউ
ঐ বুঢ়া কওক বছ। এই চিগাৰেট এটা লোৱাচোন। বছ পইচাটো। আৰে মোৰ কথা কবি যা। বছ কি হ'ল? বছ বাকী নিদিলে। কিয়? বছ আপোনাৰ আগৰ বাকী আছে, বাকী নিদিয়ে বোলে। চালা পইচা নথকা পাবনে? ফুটপাথৰ দোকানী এটাও মোলৈ ভয় নকৰা হৈছে। লৈ যা। বছ এটাহে পাম দেখোন। আৰে এটাই আনিবি যা, এনেই পইচা পাতি নাই। ঐ বুঢ়া কওক বছ। তই কাম এটা কৰিব পাৰিবি? কাৰোবাক টকাব লাগে নেকি বছ? সি মানুহ মাৰে, জীৱনত মাখি এটা মাৰি পাইছ? কি কয় বছ? মানুহ মাৰে। তই আজি বৰষাৰ মাকৰ ওচৰত যাবি। বছ আপুনি বৰষাক নেপায়, বৰষা মাককে ধৰিলে। চিচি লাজ লাগিছে বছ। ঐ বুঢ়া, জীৱনত তোৰ পৰা একো এটা কাম নহ'ব। এইটো পেলাই দেগৈ। তোৰ ঠাইত মই যাব লাগিব যেন পাইছোঁ। এসোপাই পাম। চিচি ধুই তুমি কিয় আহিছা ইয়াত? তোমাক মই ইয়াত একো মনাব অহা নাই। জাষ্ট ক'ব আহিছোঁ যে আজিৰ পৰা তোমাৰ লগত মোৰ আৰু একো ৰিলেশ্যন নাই। মোক আৰু কণ্টেক্ট নকৰিবা। কিন্তু তুমি দিয়া মোক প্ৰতিশ্ৰুতিবোৰ আৰু মৰমবোৰ কি মিছা আছিলে? চোৱা নয়ন, তোমাক মই ভাল পাইছিলোঁ, কিন্তু এতিয়া নাপাওঁ। কিন্তু কিয়? কাৰণটো কোৱা, তাৰপিছত আৰু তোমাক মই ডিষ্টাৰ্ব নিদিওঁ। তেন্তে শুনা, তুমি মোৰ যোগ্য নহয়। মই মোৰ যোগ্য এজনক পালোঁ, আৰু সি তোমাৰ তুলনাত বহুত ওপৰত। টকাৰ লোভত পৰি তুমি মানুহ চিনিবলৈ এৰি দিছা। টকাৰ লোভত পৰি তুমি সঁচা মৰম ভালপোৱা এৰি দিছা। যাব খুজিছা যেতিয়া যোৱা, কিন্তু এটা কথা মনত ৰাখিবা, এই নয়নে কেতিয়াও তোমাৰ জেগা বেলেগক নিদিয়ে। আৰু কেতিয়াবা যদি মোৰ মৰম ভালপোৱাবোৰ বুজি পোৱা, তেন্তে আহিবা মোৰ জীৱনত। নহয় না, তুমি কিন্তু এইটো ভাল কাম নকৰিলা। তুমি আৱেগত লোৱা সিদ্ধান্ত এইটোৱে, আৰু আৱেগত লোৱা সিদ্ধান্ত সদায় মানুহক বিপদত পেলায়। আণ্টি, আণ্টি, ঘৰত আছেনে? কোননো? কি আছিলে কোৱাচোন? বৰষা নাই হ'বলা ঘৰত। বৰষা নাই। হেৰি নহয় আণ্টি, কথা এটা কওঁ, বেয়া নাপাব? নেপাওঁ, কোৱাচোন। বৰষাই যে ল'ৰা এটা ভাল পায়, আপুনি বাৰু গম পায়নে? কি? তাই নিজৰ কথা চিন্তা কৰা নাই, একো কথা নাই। কিন্তু আণ্টি, আপোনাৰ সন্মানৰ কথা কিন্তু ভাবিব লাগিছিলে। মই সেই বুলিহে ক'লোঁ কথাটো। কিন্তু নহয় মানে আণ্টি, তাই ল'ৰাটোৰ লগত যেনেকৈহে ফটো উঠিছে, ফটো উঠক, ফটো উঠাটো বেয়া কথা নহয়। কিন্তু তাই ফটোখন চবতে দি পেলাই বেয়া কাম কৰিছে। আপোনাৰ যদি বিশ্বাস হোৱা নাই, চাই লওক ফটোখন। ময়ো পাইছোঁ ফটোখন, এইখন চাওক।
আণ্টি আপুনি চাগে পাকঘৰত কিবা বনাই আছে যাওক আপুনি বনাওকগৈ বাকী কথাটো অকণ চিন্তা কৰিব মই যাতে বেয়া নহওক সেই বুলিহে কথাটো ক'লোঁ মোবাইলটো দিয়ক আহিছোঁ দেই মা অ' মা কি হ'ল আকৌ ৰ'বা মাজনী ক'ত গৈছিলা ইমান সময়লৈকে গাভৰু ছোৱালী এজনী ইমান দেৰিলৈকে বাহিৰত থকাৰ কি কাম মা এনেকৈ কথা কৈছা যে তুমি আজি আৰু মইতো তোমাক কৈ থৈ গৈছিলোঁ মই ক'ত যাম লগৰ ছোৱালীৰ নাম লৈ ল'ৰা লগ কৰিব যোৱা যদি একেবাৰে যোৱা মিছাতে মোৰ মান সন্মান শেষ নকৰিবা মা তুমি এইবোৰ কি কৈছা হ'ব তই এতিয়া নাটক কৰিব নালাগে মোক উদয়ে সকলো কৈছে মোৰ শেষ কথা তই সেই ল'ৰাটোক পাহৰি যা তোক এইকেইদিনতে ল'ৰাটোৱে চাবলৈ আহিব পঢ়া শেষ হ'লেই মই বিয়া দিম কিন্তু মা চুপ থাক আৰু একো কথাই নকবি মই তোৰ আৰু একো কথাই নুশুনো কাইলৈ ৰাতিপুৱা মন্দিৰৰ পৰা আহিমগৈ মনটো ভাল লাগিব পাৰিলে পুৰণা কথাবোৰ পাহৰি নতুনকৈ জীৱনটো সজাবলৈ চা অ'বা মোবাইলটো দিয়াচোন অলপ চাওঁ যোৱা না ভণ্টি এতিয়া মোক অশান্তি দি নাথাকিবা দিয়া না মোবাইলটো দিয়াচোন হেল্ল' ভণ্টিহে এই তোমাৰ বা কি কৰি আছেনো বাই ৰুমত কান্দি আছে অথনি মায়ে বাক কিবা ক'লে হ'ব দিয়া মই বাক পাছত সুধি ল'ম এতিয়া ৰাখিছোঁ ক'ত গ'ল বা ব'লা একেবাৰে দোকানৰ পৰা কিবা খাবলৈ লৈ যাওঁ অঁ ব'লা মা তুমি গৈ থাকা যোৱা বেছি দেৰি নকৰিবা
দাদা মেগী দুটা আৰু চিপছ দুটা দিবচোন বৰষা বৰষা দোকানলৈ আহিলা দেখা নাই নেকি আপুনি আৰু আপুনি আমাৰ বাক কেলে অশান্তি কৰি থাকে বাহ বায়েকক চা আৰু ভনীয়েকক চোৱা ৰ'বানা অলপমান কথা পাতা মোৰ লগত নয়ন তুমি মোক ক্ষমা কৰি দিবা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল নয়না তুমি কান্দিছা কিয় কি হৈছে তোমাৰ আৰু আছা ক'ত তুমি কম সকলোখিনিয়ে কম কাইলৈ আমি আগতে লগ কৰা জেগাকণত আহিবা যদি তোমাৰ মোৰ প্ৰতি আগৰ সেই মৰম ভাল পোৱা আছে তেন্তে আহিবা নয়না কিয় মাতিছিলা নয়ন মই যে তোমাক এৰি এটা ল'ৰাৰ কাষ চাপিছিলোঁ তোমাৰ মৰমবোৰ এৰি থৈ মই টকাৰ লোভত তোমাৰ মৰম ভাল পোৱাবোৰ দলিয়াই দিছিলোঁ ভগৱানে চাগে তাৰে মোক শাস্তি দিছে চোৱা নয়না মোৰ মনত তুমি এতিয়াও সেই আগৰ নয়নাজনীয়ে হৈ আছা তোমাৰ প্ৰতি থকা মৰম ভাল পোৱা মোৰ এতিয়াও কমি অহা নাই তেন্তে নয়ন তুমি মোক আকৌ আগৰ দৰে আঁকোৱালি ল'বানে ল'ম তোমাক মই মোৰ জীৱনত আকৌ আঁকোৱালি ল'ম কিন্তু তুমি মোক আকৌ সেই আগৰ দৰে নকৰিবা আমাৰ দেখোন চব ঠিকেই চলি আছিল তেন্তে হঠাতে এইবোৰ কেনেকৈ হ'ল তুমিতো কিবা এটা কোৱা কেনেকৈ হ'ল এইবোৰ তোমাক যে কৈছিলোঁ আমাৰ গাঁৱৰ ধুৰন্ধৰ এটাই মোক ভাল পায় বুলি সিয়ে কৰিছে এইবোৰ চব তাৰে চক্ৰান্ত আৰু মই শুনা মতে সি আমাৰ মাক আহি কিবা ফটোও দেখাইছে আৰু বহুত কিবা কিবি কৈছে সেইকাৰণে মায়ে মোক বহুত কিবা কিবি কৈছিলে আৰু মোৰো বেয়া লাগি আছিলে মই ভাবিয়ে পোৱা নাছিলোঁ কি কৰিম কাক এৰিম ঠিকেই কৰিলা পিছে এতিয়া তুমি বৰষা এৰি দে কোন তহঁত লম্পটত এইখন কি কৰিব ওলাইছে সৰুটো এটা খেদিও আহিছে আকৌ মোক মায়ে পিঠি ফালিব আজি বছ কি কৈছে গাঁও মানুহে আজি চাগে দুইটাকে টপা কৰিব এৰি দে পলাই যাবা কি হৈছিলনো তোমালোকৰ লগত আৰু এইজন কোন আৰু সেই ল'ৰাকেইজন কোন
এজনী ছোৱালীৰ লগত এনেকা কৰি খাই যাব নোৱাৰ তুমি এটা কাম কৰা বুজিছা পাৰা যদি থানাত এখন FIR দি দিয়া পিছে তোমাৰ ঘৰ ক'ত মোৰ ঘৰ বহমপুৰ আদৰ্শ গাঁৱত অঁ দুইজন মানে লাভাৰ ন আগতে আছিলোঁ কিন্তু এতিয়া নহয় কিয় এই লম্পট উৰুৱাৰ বাবে আমাৰ মাজত ইমানখিনি ভেদাভেদ হ'ল একো নাই দিয়া সঁচা ভাল পোৱাত এইবোৰ বাধা বিঘিনি থাকেই সেই বাধাক নেওচি লগত থকাজনহে সঁচা ভাল পোৱা আমাৰো একেহে টকাৰ লোভত পৰি সঁচা ভাল পোৱা এৰি গৈছিলে এতিয়া ঠেকা খালে যে আকৌ উভতি আহিছে পিছে ব'লা এইটো ফূৰ্তিতে দুইটাই ফুল এটাকে ধৰি দিওঁ ঐ ছোৱালী এনে